Hello guys, welcome to my YouTube channel. আজি মই বনাম পায়ক তাৰ পিছতে আসক মই অলৰেডি ইনগ্ৰেডিয়েন্টস কেইটামান লগালো গাখীৰটো 15 টকীয়া গাখীৰ সৰু পেকেটটো দি 2 পেকেট ঢালি পিনি তা তেজপাত বাদাম কাজু হেবিলাক দি অলপ উতলাইছো তাৰপিছত এতিয়া মই লগাম কিসমিস লগাম এতিয়া তাক অলপমান হিজিব দিম তাৰপিছতে হিজিব দিয়াৰ পাছত ইয়াত মই এটা ইলাইচি পাস্তা লগাই দিছো ইয়াত মই এটা সোৱাদ অনুসাৰ চেনি লগাইছো ইয়াত মই অল টোটাল আমুল গাখীৰ দিছো আপোনাৰ 1 লিটাৰ এটা আধা লিটাৰ এটা তাৰ পিছতে দিছো 15 টকীয়া দুটা এতিয়া গাখীৰটো পুৰা উতলিছে সো ইয়াত মই এতিয়া মোৰ জহা চাউলখিনি লগাই দিম অলৰেডি তিয়াই থৈছিলো মই ইয়াত জহা চাউলখিনি মই লগাই দিছো উতলা গাখীৰটোত তাৰছত ইয়াক মই ভালকে মিক্স কৰিম সৰু হেতা এটাত এচামুচ अन्नपूर्णा ঘি লৈ মেলি গৰম কৰি এতিয়া এটো মই এতিয়া পায়খত মিক্স কৰি তাত ঢালি দিম এইটো মই এতিয়া আপোনাৰ পায়খত ঢালি দিছো ৰাউন্ড বাই ৰাউন্ড মেৰি গো ৰাউন্ড কৰি ঢালি দিয়া হৈছে তাৰছত ইয়াক মই হেতাৰে এতিয়া মিক্স কৰিম মই ভালকে মিক্স কৰি ল'ব লাগিব যাতে সবতে ভালকে মিক্স হৈ যায় বস্তুখিনি ইনগ্ৰেডিয়েন্টস খিনি সব যাতে মিক্স হৈ যায় অলৰেডি হৈ গল আমাৰ পায়ক সো এটা 5 to 10 minutes উতলিলে আমাৰ বাকি সব কমপ্লিট হৈ যাব সো এটা মই লো ষ্টিমত ইয়াক উতলিব দিম তাৰছতে মই ইয়াক নমাই দিম গ্যাস ষ্টপ কৰি নমাই দিম এয়া চাও ধুনিয়া হৈছে চাব পাৰে এতিয়া ইয়াত মই আটাটো কচি লৈছো ঘি অলপ দি নিমখ অলপ দি যাতে খাওতে টেষ্ট হয় একানে নিমখ অলপ দি স্লাইট নিমখটো দিছো তাৰপিছত ঘি অলপ দি ভালকে কচি ল'ব লাগিব যিমান দেৰি লগে কৰো হিমান বেছি ভাল হয় কোমল হয় খাবলৈ অলৰেডি আমাৰ হৈ গল এইটো সো এতিয়া আমি অলৰেডি এয়া কৰি মেলি বেলিলো অলৰেডি এয়া হৈছে আমাৰ বেলি থোৱা এয়া কেৰাহী গৰম কৰি ৰিফাইন তেল দি দিছো অলপ হৰকে দিছো যাতে লুচিটো ফুলি উঠে সো ফাইনালি আমি এটো ভাজিলো বাৰু এয়া চাব পাৰে আমাৰ ফাইনাল লুকস এইটো হৈছে আমাৰ ফাইনাল লুকস watching my channel.